Hello friends, आज मैं पालक पराठा बनाम पालें पराठा बनाबो কাৰণে মই পালেং পাত লৈ লৈছো দেখিছে নহয় এই পালেং শাকৰ নৰম নৰম হে লৈছো দেখিছে নহয় এখিনি পৰা মানে মই ঠাৰি কিডাল লোৱা নাই গোটেইখিনি পাত মই ভালকে ধুই লৈছো এতিয়া মই এখিনি ভালকে কাটি লম মিহি মিহি কৰি মই এখিনি কাটি ললো এতিয়া মই নিমখ দি দিছো एक চামুচ জিৰা পাউডাৰ দি দিছো মই এতিয়া মই এখিনি ভালকে মিক্স কৰি লম মান ৰখলাইছে পালেং শাকৰ পৰা আমাৰ বাচ্চাবিলাকে পালেং শাক এনেকৈ বনাই দিলে নাখায় কিন্তু ইয়াৰ লগত যদি মই পৰাঠা বনাই দিও পালেং শাকৰ তেতিয়া হলে খায় মই একাৰণে বেছিভাগ পালেং শাকৰ পৰাঠাই বনাই দিও যাতে হিহঁতক মই পালেং শাক খুৱাব পাৰো মই এখিনি মুখাৰি হৈ গল এতিয়া মই ইয়াতে 3 ফুটা নহৰু আৰু অলপমান আদা থেঠেলি লম হৈছে আৰু ইয়াতে মই দি লম পালেং শাকৰ লগতে এটা মই ইয়াতে আটা মিক্স কৰিম প্ৰথম পানী নিদিয়াকে মাৰি লম কাৰণ পালেং শাকৰ পৰা বহুতখিনি ৰস ওলাইছে ইয়াতে মই 2 চামুচ মান ৰিফাইন অইল লৈ লৈছো আটাখিনি মধুতে একদম পানী ব্যৱহাৰ নকৰিব প্ৰথমে তেতিয়ালৈকে পালেঙৰ ৰসখিনি হয় তেতিয়ালৈকে মাৰি দিব যদি মানে ৰসখিনি কম পৰি যায় তেতিয়াহে অলপ অলপ কৰি পানী মিক্স কৰিব 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম এটা মই তাৱা এখন লৈ লৈছো গৰম হ'বলৈ ৰাখি দিছো আজি পালক পৰাঠাটো বনাই লৈছিলো পালেং শাক দি এখন মই ৰুটিখন এটা দি দিছো প্ৰথমে দুই ফালৰ পৰা ভালকে হেকি লম এটা অলপ ঘি দিম ফ্ৰেন্ড দেখিছে আমাৰ পালক পৰাঠা ৰেডি হৈ গৈছে এটা মই মিক্স সবজি এখন বনাইছিলো ফুলকবি আলু গাজৰ তেনেকৈ দি আৰু এটো জলকীয়া চাটনি কালি মই ভিডিও দিছিলো ইয়াৰ পৰা অলপ লৈ লম আমাৰ ৰেডি হৈ গল পালক পৰাঠা মিক্স সবজি আৰু জলকীয়াৰ আচাৰ মানে চাটনি দেখিছে নহয় ফ্ৰেন্ডছ বহুত ইজি হয় পালক পৰাঠা বনাব এবাৰ ট্ৰাই কৰি চাবচোন বাই